আজি ঘোষিত CBSE দশম শ্ৰেণী পৰীক্ষাৰ ফলাফলত মইৰাবাৰীৰ হগুনবাহীৰ জুনাইদ আহমেদৰ সফলতা। মৰিগাঁও জিলাৰ মইৰাবাৰীৰ জুনাইদ আহমেদ মৰিগাঁৱৰ নবোদয় বিদ্যালয়ৰ পৰা এইবাৰ CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে আজি ঘোষিত CBSE পৰীক্ষাৰ ফলাফলত 92.6% উত্তীৰ্ণ হয়। আজি জুনাইদ আহমেদৰ এই সফলতাত অঞ্চলজুৰি এক আনন্দৰ উল্লাস বিৰাজ কৰিছে। পিতৃ নথকা জুনাইদ আহমেদে মাতৃৰ অশেষ কষ্ট আৰু চেষ্টাত আজি জুনাইদ আহমেদৰ এই সফলতা। জুনাইদ আহমেদে আজি প্ৰমাণ কৰি দেখুৱালে মাতৃয়ে ইচ্ছা কৰিলে সকলো কামেই কৰি দেখুৱাব পাৰে। জুনাইদ আহমেদে জনোৱা মতে তেওঁ মইৰাবাৰী স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ পৰা পঢ়ি নবোদয় বিদ্যালয়ৰ স্থান পাইছিল। তাৰ উপৰিও স্মাৰ্ট কোচিং ইনষ্টিটিউটত গৰমৰ বন্ধত দশম শ্ৰেণীৰ কোচিং লৈছিল। লগতে আহমেদে জনায় যে তেওঁৰ এই সফলতাত স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ স্বত্বাধিকাৰী ডক্টৰ ৰবুল আহাদৰ অশেষ চেষ্টাও আছে। মইৰাবাৰীৰ পৰা বাছিৰ আহমেদৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। মোৰ খুবেই ভালে লাগিছে যে মই ইমান ধুনীয়া ৰিজাল্ট কৰিব পাৰিছোঁ। মোক ভালে সকলোৱে মোক কৈছে যে তই ভালদৰে ৰিজাল্ট কৰিবি, সেইকাৰণে মই বহুত কষ্ট কৰিছোঁ। মোৰ মা দেউতাই বহুত কষ্ট কৰিছে, মোৰ দেউতা নাই তথাপি মোৰ চাচাই মোক বহুত কষ্ট কৰি পঢ়াইছে। টমটম চলাই চলাই মোক পঢ়াইছে, আৰু মোৰ দাদা গৃহস্থী কৰি পেলাই মোক পঢ়াইছে, গৰু ৰাখি ৰাখি মোক পঢ়াইছে। তথাপিও চবে মোকে এটাই কৈছে যে তই ভালদৰে ৰিজাল্ট কৰিবি। আজি মই ইমান কষ্ট কৰি মই আপোনালোকৰ আগত সফলতাৰে আগবঢ়াই দিছোঁ যে মোৰ মই ভাবিছিলোঁ যে মই ইমান ভাল নহ'ব। ভালেই লাগিছে আৰু কি ক'ম। অধ্যয়নবোৰ বহুত মই দিনে ৰাতি মই কষ্ট কৰি দিনে ৰাতি মই একাষাৰ কৰি পঢ়িছোঁ আৰু ৰাতি 12টালৈকে পঢ়িছোঁ। ৰাতিপুৱা 5টা বজাত উঠি পেলাই পঢ়িছোঁ। মই মৰিগাঁও নবোদয় বিদ্যালয়ৰ পৰা মই সুখ্যাতি অৰ্জন কৰিব পাৰিছোঁ। CBSE কোৰ্চ হাৰ্ড বুলি মানুহে কয়, কিন্তু এটা কথা যে CBSE কোৰ্চত পঢ়িবলৈ বহুত কিবা লাগে। CBSE কোৰ্চত পঢ়িলে মানুহে আজিকালি ভাবে যে এই ছেবা কোৰ্চতে পঢ়োঁ, কিন্তু CBSE কোৰ্চত পঢ়া আটাইতকৈ ভাল। ছেবা কোৰ্চত পঢ়িলে মানুহে অসমৰ চাকৰি পায়, কিন্তু CBSE কোৰ্চত পঢ়িলে প্ৰায় ভাৰতৰ বাহিৰত গোটেই ভাৰতবৰ্ষতে চাকৰি পায়। গতিকে মই ভাবিছোঁ নিট দিম, নিট দি পেলাই ভাবিছোঁ নিট যদি পাওঁ তেনেহ'লে মই ডক্টৰ হ'ম। মানৱ সেৱাটো মই বাছি লৈছোঁ, যিহেতু আজিকালি মানুহৰ ইমান বাছি নাথাকে আৰু মানুহৰ বহুত কষ্ট হয়। অকণমানো কিবা বেমাৰ হয় তথাপিও মানুহে বহুত কষ্ট কৰি পেলাই, বহুত টকা যুঁজি পেলাই, তথাপিও মাটিও বন্ধক দি পেলাই মানুহে চিকিৎসা কৰে। সেইকাৰণে মই ভাবিছোঁ যে অকণমান কষ্ট কৰি পেলাই ডক্টৰ হৈ পেলাই মানুহক ফ্ৰী চিকিৎসা কৰিম। আজি মোৰ কাৰণে বহুত আনন্দৰ কথা। মই এইখিনি পাই পেলাই মোৰ বহুত ভাল লাগিছে, কিন্তু মোৰ ল'ৰাটো চিন্তা কৰিম তাৰ কাৰণে, কিন্তু তাক নাইকিয়া। মই এইখিনি কৰ্তব্য মই পালন কৰিবৰ কাৰণে চাম আৰু ৰাইজৰ পৰা মই এইখিনি আশীৰ্বাদ বিচাৰোঁ। মই বহুত কষ্টত পঢ়াই আছোঁ এতিয়ালৈকে। তেওঁৰ দদায়েক আছে, আইতাক আছে আৰু চচাক আছে। সিহঁতৰ পৰা মই চাপত পাই পেলাই মই আগুৱাই পেলাই গৈ আছোঁ। তেওঁ কৈ আছে যে আম্মা মই ডক্টৰ হ'বৰ কাৰণে চাওঁ, কিন্তু মই চেষ্টা কৰিম তাক এইখিনি মনৰ কামনা পূৰ কৰিবৰ কাৰণে। হয়, এইটো কথা সঁচা। আজি আমাৰ হগুনবাহী গাঁৱৰ আনন্দৰ বিষয় আৰু আমাৰ গাঁৱৰ উজ্জ্বল ভৱিষ্যত তেখেত। তাৰ সৰুকালত তাৰ দেউতা ঢুকাইছে, সেইখিনিৰ মাজত তাৰ মাই আৰু তাৰ দাদা বা তাৰ খুৰাকে বহুত কষ্টৰ বিনিময়ত তাক আজি ইমানখিনিলৈকে আগবঢ়াই নিব পাৰিছে। সেইকাৰণে আমি চবেই দোৱা কৰোঁ তাৰ যি আশা আগলৈকে যাতে তাৰ আশা পূৰণ হয়, এইখিনি আমাৰ ক'বলগীয়া আছিল আৰু এইখিনি আমি ক'লোঁ যাতে তাৰ মংগল কামনা হয়।